মোৰ কোনোবা শুভাকাংক্ষীয়ে মোলৈ এটা গিফ্ট পঠাইছে। কি বস্তু হয় একেবাৰে গম পোৱা নাই। চেপেটা আকৃতিৰ হয় চাওকচোন। আৰু খুলি চাই দেখিলোঁ আকৌ এয়া পলিথিন দি মেৰাই থোৱা হৈ আছে। পলিথিনটো খুলি চালেহে গম পোৱা যাব। আৰু এয়া চাওকচোন, খুলি আছোঁ মই। আৰু এটা ওম দেখিবলৈ পোৱা গৈছে আৰু ধুনীয়াকৈ ফুল কটা হৈ আছে। হয়তো পূজাৰ লগত সম্পৰ্কিত কিবা বস্তু হ'ব চাগে, কাৰণ ওম দেখিবলৈ পোৱা গৈছে আৰু সৰু সৰু পাৰ্টছ দেখিবলৈ পাইছোঁ। এয়া ফল্ডিং টাইপ কিবা হ'ব। ভালকৈ সজাই চালেহে গম পোৱা যাব। চাওকচোন, ধুনীয়াকৈ খাজে খাজে সোমাই পৰিছে। বস্তুটো দেখিবলৈ কিবা এটা ভাল লাগিছে আৰু মৰম লাগিছে, নহয়নে বাৰু? আৰু যোনে এই বস্তুটো দিছে তেওঁলৈ অশেষ ধন্যবাদ থাকিল। আৰু ইয়াতে ধুনীয়াকৈ চাকি ধূপ ৰাখিব পৰা যাব আৰু সৰু সৰু পাৰ্টছবিলাকত ধুনীয়া ধুনীয়া সৰু সৰু ভগৱানৰ মূৰ্তি ৰাখিলে ভাল লাগিব, নহয়নে বাৰু? আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰকচোন। আৰু এইটো ধুনীয়াকৈ বেৰত গজালত ওলমাই থ'ব পৰা সুবিধাও আছে।